নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বৈচিত্ৰ্যময় অসম পাঠ্যপুথিৰ কোচ ৰাজবংশীসকল এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ বহুতেই বিচাৰি আছিলে, গতিকে মই আজি ইয়াৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ লৈছোঁ। ইয়াতে দিছে প্ৰথম প্ৰশ্ন, কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক? উত্তৰ, কোচ ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক। ২ নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা। উত্তৰ, কোচ ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজৰ শব্দ সম্ভাৰ, সৰ্বনাম, নিজস্ব ক্ৰিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণভংগী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন এটি ভাষা। কোচ ৰাজবংশীসকলৰ সুপ্ৰাচীন ভিন্নধৰ্মী উজ্জ্বল চমকপ্ৰদ সংস্কৃতি পাওঁ। ভাৰতবৰ্ষত আৰ্যসকলে সৃষ্টি কৰা বৰ্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূৰ্ণ পৃথক। মৰ্ণ হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিলেও কোচ ৰাজবংশীসকলৰ নিজস্ব আচাৰ সংস্কাৰ, পূজা পাৰ্বণ, ধৰ্মীয় বিশ্বাস, খাদ্য সম্ভাৰ, পোচাক পৰিচ্ছদ, আ-অলংকাৰ, গীত মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল। কোচ ৰাজবংশীসকলৰ জন্ম, মৃত্যু, বিয়াৰ নিজস্ব আচাৰ নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস, মৃতকৰ প্ৰতি শ্ৰদ্ধা, নানা ঐন্দ্ৰজালিক ক্ৰিয়া, তন্ত্ৰ মন্ত্ৰাদি বিশ্বাস, প্ৰকৃতিৰ সৃষ্টি কৰোতাক মাতৃ হিচাপে পূজা, পদগছক পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা, জীৱ-জন্তুৰ পূজা, ৰোগ ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্ৰেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল, পাণ, পিঠাগুড়ি আদিৰ ব্যৱহাৰ লক্ষণীয়। তেওঁলোকে হিন্দু দেৱ-দেৱীক ভক্তি পূজা কৰাৰ লগতে নিজস্ব বিধিৰে বুঢ়াপুৰী, তিস্তাপুৰী, হুদুম পূজা, গ্ৰাম পূজা, ধাম পূজা, সোণাৰাই, কাটি, খাইতল আদি পূজা কৰে। ধৰ্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্ৰা পূজা, চৰক পূজা, সত্যনাৰায়ণ, ত্ৰিনাথ পূজা আদি আছে। ৩ নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোছাকৰ বিষয়ে লিখা। উত্তৰ, কোচ ৰাজবংশীসকলৰ খাদ্য সম্ভাৰৰ ভিতৰত চেকা, পেলকা, ভেলকা, শীতল, ফুটকা, টোপোলা ভাতৰ স্বকীয় বৈশিষ্ট্য আছে। সাজ-পোছাকৰ ভিতৰত মহিলাসকলৰ পাতানি, বুকুনি, চেউতা, আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু, গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, চিক্কাহাৰ, কাণত মাকিৰি, অন্তি, নাকত নোলোক, ফুল, ভৰিত তোলা খাৰু, ফেলাখাৰু আদি বিখ্যাত। ৪ নম্বৰ প্ৰশ্ন, কোচ ৰাজবংশীসকলৰ গীত মাতসমূহ কি কি? উত্তৰ, কোচ ৰাজবংশীসকলৰ গীত মাতৰ ভিতৰত ভাও-য়ায়া গান, বিভিন্ন পূজাৰ গান, ৰাবান গান, কুশান গান, ধুতুৰা গান, বিশ্বহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, টোক্খা গান, লাহাংকাৰী গান, নটুৱা, সাঙি ঢাকৰ গান, ডাকনাম, জাক গান আদি স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন। এইকেইটাই আছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নোত্তৰ। তোমালোকে নিশ্চয় উপকৃত হৈছা আৰু পিছৰ পৰৱৰ্তী ভিডিঅ'ত মই বাকী ভিডিঅ'বোৰ দিম, তোমালোকে চাই থাকিবা। ধন্যবাদ।